নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ এছামিজ স্কুল নামৰ এই চেনেলটিলৈ। আমি পঢ়ি আছিলোঁ ল স্প্ৰিং নামৰ চেপ্টাৰটো আৰু ইয়াত দুটা অংশ আছে। প্ৰথমটো চাহেবৰ বিষয়ে আৰু ছেকেণ্ডটো মুকেশৰ বিষয়ে। আমি প্ৰথম পাৰ্টটো অলৰেডি ফিনিছ কৰিছোঁ। তোমালোকে যদি চোৱা নাই তেনেহ'লে ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে, সেইটো প্ৰথমে চাই ল'বা। আৰু তোমালোকে লাইন বাই লাইন পঢ়িলে বস্তুখিনি বুজি পাবা। যদিও মই লাইন বাই লাইন এইখিনি অনুবাদ কৰি দিয়া নাই, তথাপিও সাৰাংশটো শুনিলে তোমালোকে লাইন বাই লাইন যেতিয়া পঢ়ি চাবা বুজি পাবা। ঠিক আছে, আজি আমি মুকেশৰ কাহিনীটো পঢ়িম বা মুকেশৰ পাৰ্টখিনি পঢ়িম। আই ৱান্ট টু ড্ৰাইভ এ কাৰ। মই গাড়ী চলাব বিচাৰোঁ। এই কাহিনীটো মুকেশৰ আৰু অথৰে মুকেশক লগ পাইছিল। তেতিয়া মুকেশে কৈছিল যে সি ডাঙৰ হৈ মটৰ মেকানিক হ'ব। তেতিয়া অথৰে সুধিছিল তাক যে তুমি গাড়ীৰ বিষয়ে কিবা জানা নেকি? সি তেতিয়া উত্তৰ দিছিল যে মই গাড়ী চলোৱা শিকিম। আৰু অথৰৰ তেতিয়া এনেকুৱা ফিল হৈছিল যে তাৰ সপোনটো মৰিচিকাৰ দৰে। এই ধূলিয়ৰী ফিৰোজাবাদৰ ধূলিয়ৰী ৰাস্তাত তাৰ সপোনটো মৰিচিকাৰ দৰে। যেনেকৈ মানুহে মৰুভূমিত পানী পিয়া লাগিলে মৰিচিকা দেখা পায়, মৰিচিকা খেদি ফুৰে, তেনেকুৱা ধৰণৰ বুলি ইয়াতে উল্লেখ কৰিছে। মুকেশৰ ঘৰ আছিল ফিৰোজাবাদত আৰু ফিৰোজাবাদ চহৰখন বেংগল মেকিং কাৰ্যৰ বাবে বিখ্যাত। ভাৰতৰ ভিতৰতে বিখ্যাত খাৰু বনোৱা ইণ্ডাষ্ট্ৰীৰ কাৰণে, বেংগল মেকিং ইণ্ডাষ্ট্ৰীৰ কাৰণে। ফিৰোজাবাদৰ প্ৰায় প্ৰত্যেকটো ফেমিলিয়ে বেংগল মেকিং কাৰ্যৰ লগত জড়িত। আৰু মুকেশৰ ফেমিলিটো তাৰে এটা, মানে ফিৰোজাবাদৰ তেনেকুৱা এটা ফেমিলি যিয়ে বেংগল মেকিং কৰি জীৱন নিৰ্বাহ কৰে। আৰু এই বেংগল মেকিং কাৰ্যত কি কৰে, সিহঁতে গ্লাছেৰে বনায় নহয়, তো গ্লাছেৰে বনোৱা এইবিলাক কাৰ্যত সৰু ল'ৰা ছোৱালীবিলাককো কামত লগায়। আৰু জেনেৰেশ্যন বাই জেনেৰেশ্যন ধৰি, তাৰমানে বহুত জেনেৰেশ্যন আগৰ পৰা, তাৰমানে ককাকে যদি কৰিছে দেউতাকেও সেইটোৱে কৰিছে, পুতেকেও সেইটোৱে কৰিব, তো এনেকৈ বহুত জেনেৰেশ্যন ধৰি সেই একেটা কাৰ্যতে তেওঁলোকে লাগি আছে। তাৰ ফেমিলিবিলাকে সেই একেটা কাৰ্যতে লাগি আছে আৰু তাতে বহুতো সৰু ল'ৰা ছোৱালীয়ে কাম কৰে। কিন্তু তাৰে মানুহবিলাকে নাজানে যে এই সৰু ল'ৰা ছোৱালীবিলাকক সেই বেংগল মেকিং কামত লগোৱাটো উচিত নহয় বা এনেকুৱা ইণ্ডাষ্ট্ৰীত কামত খটুৱাটো উচিত নহয় বা আইনে এইটো মানি নলয়। আৰু লিখকে কৈছে যে যদি আইনৰ দ্বাৰা চেষ্টা কৰা যায় তেনেহ'লে ইণ্ডাষ্ট্ৰীৰ পৰা প্ৰায় 20,000তকৈ অধিক সৰু ল'ৰা ছোৱালীক তাৰ পৰা উদ্ধাৰ কৰিব পৰা যাব। মানে ইমান ল'ৰা ছোৱালীয়ে তাত সেই ইণ্ডাষ্ট্ৰীত কাম কৰে। আৰু সেই কামবোৰ কি হয়, একেবাৰে আন্ধাৰ কোঠাত হয়। এই খাৰু বনোৱা কাৰ্যটো গ্লাছৰ এইবিলাক প্ৰচেছিংখিনি ক'ত হয়, একদম আন্ধাৰ কোঠাত হয়। আৰু আন্ধাৰ কোঠাত গৰম কৰি সেইবিলাক কাঁচ গলোৱা এইবিলাক কাম কৰা হয়। তো সেই আন্ধাৰ কোঠাত তেওঁলোকে সোমাই থাকিব লাগে, য'ত বতাহ আৰু পোহৰ সোমাব নোৱাৰে। আৰু তেনেকুৱা ঠাইত কাম কৰি কৰি মানুহবিলাকে কি হয়, সৰুৰ পৰা তাতে কাম কৰি কৰি ডাঙৰ হোৱালৈকে, অলপ বয়সীয়াল হোৱালৈকে সিহঁতৰ কি চকুৰ পাৱাৰ গুচি যায়, চকুৰে সিহঁতে নেদেখা হৈ যায়, কিছুমানে অন্ধও হৈ যায়, কাৰণ দিনে ৰাতি আন্ধাৰ কোঠাত কাম কৰি থাকে। সেইকাৰণে লিখকে কৈছে যে ফিৰোজাবাদৰ মানুহখিনিয়ে লাইটক বেছি কৰিব নোৱাৰে, লাইটৰ সন্মুখীন বেছি হ'ব নোৱাৰে, পোহৰৰ সন্মুখীন সিহঁতে মানে আন্ধাৰতহে বেছি ভালকৈ কাম কৰিব পাৰে বুলি কৈছে। কাৰণ সিহঁতে দিনে ৰাতি আন্ধাৰ কোঠাতে কটায় আৰু সেইটো কাৰণেই তেওঁলোকৰ চকুৰ পাৱাৰ গুচি যায়। আৰু এই যে মানুহবিলাকে বেংগল মেকিঙৰ কাম কৰে, তেওঁলোকে কি বেলেগ নতুনত্ব বা নতুন কিবা কাম কৰাৰ কথা ভাবিবই নোৱাৰে। আগৰ জেনেৰেশ্যনৰ পৰা যি কাম চলি আছে সেই কামটোৱে কৰি থাকে আৰু সেই কৰি তেওঁলোকে ভালকৈ পেট ভৰাকৈ 3 সাঁজ ভাতো খাব নোৱাৰে বুলি কৈছে। আৰু কিছুমানে থাকিবলৈ ঘৰ অলপ চলপ বনাইছে যদিও সেই ঘৰবিলাক ভালকৈ সজাবলৈ, ৰিন'ভেট কৰিবলৈ তেওঁলোকৰ পৰ্যাপ্ত পৰিমাণৰ পইচা নহয়। আৰু যিখিনি পইচা তেওঁলোকৰ লাভ হয় এই ইণ্ডাষ্ট্ৰীটোত, সেই পইচাখিনি তেওঁলোকে এই বিজনেছটো চলাবলৈ খটুৱাই থাকে।
মানে যিখিনি লাভ হ'ল সেইখিনি বেলেগ আৰু নতুন বস্তু কেঁচা সামগ্ৰী কিনাত কিবা কিনাত সেইবিলাকতে বেছিকৈ সিহঁতে ইনভেষ্ট কৰিবলগীয়া হৈ যায়। ফলত পৰ্যাপ্ত পৰিমাণৰ তেওঁলোকৰ খাবলৈ বা ঘৰ ইত্যাদি বনাবলৈ পইচা নোজোৰে। আৰু মুকেশে অথৰক অৰ্থাৎ এনি জাঙক নিজৰ ঘৰলৈকে লৈ গৈছিল। একেবাৰে হেপ্পী হৈ মানে ইচ্ছাৰে লৈ গৈছিল লিখকক তাৰ ঘৰটো দেখুৱাবলৈ। আৰু সি গৰ্বৰে মানে কৈছিল যে এইটো আমাৰ ঘৰটো মানে ৰিন'ভেট কৰি আছে বা পুনৰ ভালকৈ বনাই আছে এনেকৈ কৈছিল আৰু চিনাকি কৰি দিছিল। আৰু অথৰে কৈছে যে জাবৰেৰে ভৰ্তি লেতেৰা ঠেক গলিৰ মাজত সিহঁতৰ ঘৰ আৰু তাৰ মাজেৰে লিখকে তাৰ লগত মুকেশৰ ঘৰলৈ গৈছিল। আৰু সেই ঘৰবিলাক ভাগি পৰা বেৰবিলাক ভাল নহয় বা খিৰিকীও নাই ভালকৈ ঘৰবিলাকত, না খিৰিকী আছে আৰু দৰ্জা পাতিও ভাল নহয়, ভগা চিগা তেনেকৈ তেওঁলোকে জুপুৰি ধৰণৰ ঘৰত কিবাকৈ থাকে। আৰু তাতে মানুহ আৰু জীৱ জন্তু একেলগে থাকে বুলি কৈছে। আৰু তেতিয়া মুকেশে যেতিয়া অথৰক লৈ গ'ল তেতিয়া প্ৰৱেশ কৰাৰ পিছত লিখকে দেখা পালে যে তাতে শুকান ঘাঁহ থোৱা আছে, খৰি জ্বলোৱা চোলা আছে। আৰু সেই চোলাটোৰ কাষতে মানে য'ত খৰিৰে মানে ভাত ৰন্ধা বঢ়া কৰে সেই চোলাটোৰ কাষতে এগৰাকী মহিলা বহি থকা দেখিলে। আৰু সেই মহিলাগৰাকী কোন? মুকেশৰ বৌয়েক মানে ডাঙৰ মানে দাদাৰ ঘৈণীয়েক, ঠিক আছে। আৰু সেই মহিলাগৰাকীয়ে খাদ্য ৰান্ধি আছিল, সিহঁতৰ বাবে খাদ্য প্ৰস্তুত কৰি আছিল। আৰু এই মহিলাগৰাকীয়ে 3জন মতা মানুহক চোৱা চিতা কৰে। অৰ্থাৎ মতা মানুহ 3জন কোন? মুকেশ, তাৰ দাদেক মানে গিৰিয়েক, তিৰোতাগৰাকীৰ গিৰিয়েক আৰু দেউতাক, তেওঁলোকৰ দেউতাক। সেই 3জন মতা মানুহৰ দায়িত্ব কোনে লৈছিল, চোৱা চিতা কোনে কৰিছিল? এই মহিলাগৰাকীয়ে, অৰ্থাৎ মুকেশৰ বৌয়েকে। আৰু এই বৌয়েকৰ বেছি বয়স হোৱা নাছিল। আৰু কি হৈছিল, যেতিয়া লিখিকাক দেখিলে, অথৰক যেতিয়া দেখিলে তাই মিচিকিয়াই হাঁহি দিছিল। কিন্তু সেই সময়তে এজন বৃদ্ধ মানুহ তাতে সোমাইছিল। আৰু সোমোৱাৰ লগে লগে তিৰোতাগৰাকীয়ে বা মহিলাগৰাকীয়ে কি কৰিছিল, নিজৰ মুখখন উৰণিৰে ঢাকি লৈছিল। সিহঁতৰ পৰম্পৰা যে বোৱাৰীসকলে ডাঙৰ জ্যেষ্ঠজনৰ আগত মুখ দেখুৱাব নোৱাৰে। আৰু সেই বৃদ্ধ মানুহজন তেওঁলোকৰ দেউতাক আছিল। আৰু দেউতাকে ইমান কষ্ট কৰিও, প্ৰথমে তেওঁ এজন দৰ্জী আছিল, তাৰপিছত তেওঁ এই খাৰু বনোৱা কামত লাগিল। কিন্তু ইমান বছৰে কষ্ট কৰি খাৰু বনোৱা কামবিলাক কৰি থাকিও, এই ইণ্ডাষ্ট্ৰীত কাম কৰি থাকিও তেওঁ পৰ্যাপ্ত পৰিমাণৰ ধন গোটাব নোৱাৰিলে। আৰু সেইকাৰণে ঘৰটো ভালকৈ বনাব নোৱাৰে, পুনৰ নিৰ্মাণ কৰিব নোৱাৰিলে। আৰু নিজৰ ল'ৰা দুজনক মানে স্কুললৈও পঠাব নোৱাৰিলে, ভালকৈ শিক্ষা দিব নোৱাৰিলে। তথাপিও তেওঁ নিজে যি জানে সেইখিনি শিক্ষা দিবলৈ চেষ্টা কৰিছে। মুকেশ আৰু তাৰ দাদাকক সেইখিনি শিক্ষা দিবলৈ চেষ্টা কৰিছে। তেওঁ থকা শিক্ষাটো কি? খাৰু বনোৱা শিক্ষা। তো সেই খাৰু বনোৱা শিক্ষাটোৱে দিছে। আৰু সেইকাৰণে তেওঁলোকেও মানে মুকেশ আৰু তাৰ দাদাকেও কি কৰিব, সেই খাৰু বনোৱা কামেই কৰিব লাগিব, যিহেতু সিহঁতৰ বেলেগ একো শিক্ষা নাই। মুকেশৰ আইতাকে কৈছিল যে এইটো ভাগ্য, ইট ইজ আমি কৰ্মৰ কাৰণে মানে বুলি কৈছে যে ভাগ্যৰ দোষতে আমাৰ এনেকুৱা অৱস্থা বুলি কৈছে। আৰু তেওঁ আইতাকে নিজৰ চকুৰ আগতে নিজৰ গিৰিয়েকক, নিজৰ পুতেকক মানে চকুৰে নেদেখা হোৱা দেখিছে। সিহঁতৰো মানে চকুৰ পাৱাৰ গুচি গৈছে এই কাম কৰি কৰি, আইতাকে দেখিছে। কিন্তু আইতাকে কৈছে যে এইটো আমাৰ পৰম্পৰাৰ নিচিনা আৰু আমাৰ এইটো ভাগ্যৰ দোষতে আমাৰ এনেকুৱা অৱস্থা আৰু আমি এনেকৈ চলিব লাগিব বুলি কৈছে। যে আমি খাৰু বনোৱা সম্প্ৰদায়ত জন্ম লৈছোঁ আৰু আমি জীৱনত তাৰ বাহিৰে একো কৰিব নোৱাৰোঁ, সেইটোৱে কৰিব লাগিব। তেওঁলোকৰ আইতাকে জীৱনত কেতিয়াও ৰঙীন খাৰুৰ বাহিৰে আৰু একো বেলেগ বস্তু দেখা নাই। খাৰুৰ পাকবিলাক, স্পাইৰেলবিলাক ৰামধেনুৰ 7টা ৰঙৰ নিচিনাই আছিল, বহু ৰঙীন আছিল। আৰু সেইবিলাক চোতালত দম কৰি থৈ দিয়া আছিল। আৰু সেইবিলাক ঠেলাত ভৰাই গলিবোৰেৰে নগৰলৈ
বেচিবলৈ লৈ যোৱা হৈছিল। আৰু এই ঠাইৰ বা এই ফেমিলিবিলাকৰ সৰু ল'ৰা ছোৱালীবোৰে নিজৰ মাক দেউতাকৰ লগত থাকি পেলাই সেয়ে দেখা পাইছিল, নিজৰ মাক দেউতাকে এইবিলাক কাম কৰাই দেখা পাইছিল আৰু সৰুৰ পৰাই এইবিলাক শিক্ষা গ্ৰহণ কৰিছিল। কেনেকৈ খাৰু বনাব লাগে সেইবিলাকৰ কৌশলবিলাক শিকিছিল। আৰু সেইকাৰণে এই ফেমিলিবিলাকৰ মানুহবিলাকৰ বুঢ়া হ'ব নাপাওঁতে চকুৰ দৃষ্টিশক্তি ক্ষয় হৈছিল বা হেৰুৱাইছিল। অথৰে দেখিছিল এজনী সৰু ছোৱালী যাৰ নাম সবিতা। সবিতাই নিজৰ আইতাকৰ লগত বয়সীয়াল আইতাকৰ লগত পিংক কালাৰৰ চোলা এটা পিন্ধি বহি আছিল আৰু কাম কৰি আছিল। এই খাৰুৰ টুকুৰাবিলাক জোৰা দিয়া কাম কৰি আছিল। আৰু এই কামটো কৰোঁতে তাইৰ হাতখন মেকানিকেলভাৱে চলিছিল, মানে বহুত ফাষ্ট চলিছিল, যান্ত্ৰিকভাৱে চলিছিল। কাৰণ তাইৰ প্ৰেক্টিছ হৈ গৈছে। যেনেকৈ আমি সৰুৰ পৰা লিখি আছোঁ, এলফাবেটবিলাক লিখি আছোঁ, সৰুৰ পৰা ক খ গ ঘ লিখি আছোঁ। চ' কোনোবাই আমাক যদি শ্ৰুতলিপি দিয়ে, বহুত ফাষ্ট কৈ থাকে, তো আমি বস্তুখিনি লিখিব পাৰোঁ। আমি ভাবিব নালাগে যে অটো কেনেকুৱা বা অমুকটো লিখোঁতে স্পেলিংটো কি হ'ব, যে আমি লিখি অভ্যাসত পৰিণত হৈছে, আমাৰ যান্ত্ৰিকভাৱে হাতখন চলি যায়। চ' তাইৰ কাৰণেও এই কৌশলটো, এই খাৰু জৰা দিয়া বা খাৰু বনোৱা কৌশলটো তাইৰ বাবেও একেবাৰে অভ্যাসত পৰিণত হোৱা, সেইকাৰণে তাইৰ হাতখন ইমান স্পীডত যান্ত্ৰিকভাৱে চলিছিল। আৰু লিখিকাই লিখিছে যে তাই যে এই খাৰুবিলাক বনাইছে, তাই জানেনে যে এই খাৰুৰ পবিত্ৰতা কি, তাই বুজি পায়নে যে ভাৰতীয় নাৰীৰ সধবাৰ চিন, তাৰমানে ভাৰতীয় নাৰীয়ে বিয়া হোৱাৰ পিছত যোনটো চিন, নিজৰ গিৰিয়েকৰ কাৰণে বা বিধৱা হ'লে এইবিলাক যে ভাঙি দিয়ে বা পিন্ধিব নোৱাৰে। চ' এইটো হৈছে চুহাগনৰ বুলি কয়, যে চুহাগনৰ মানে নিচান বুলি কৈছে। ঠিক আছে। অথৰে ভাবিছে যে এই সৰু ছোৱালীজনীয়ে তাৰ কথাবিলাক নাজানে, এই খাৰু পাতৰ অৰ্থটো ভালকৈ বুজি নাপায়। কিন্তু যিদিনা তাই বিয়া হ'ব, সেন্দুৰ লৈ পেলাই তাই বিয়া হ'ব, তেতিয়া তাই ইয়াৰ খাৰুৰ মূল্যটো বুজিব বা কেনেকুৱা মিনিং সেইটো বুজি পাব বুলি কৈছে। আৰু যেতিয়া তাই বিয়া হ'ব, সেইদিনা তাইক মেহেন্দিৰ বোল আঁকি দিয়া হ'ব আৰু বহুতো ৰঙা খাৰু পিন্ধাই দিয়া হ'ব। তেতিয়া তাই এগৰাকী ধুনীয়া কইনা হৈ পৰিব বুলি কৈছে। আৰু তাইৰ কাষত যিগৰাকী বুঢ়ী মহিলা বহি আছিল, তেওঁ বহু বছৰ আগে এনেকৈ কইনা হৈছিল আৰু তেওঁৰ হাততো এই খাৰুৱে সভা কৰি আছে। অথৰে আকৌ লিখিছে যে এই বুঢ়ী তিৰোতাগৰাকীয়ে জীৱনত কেতিয়াও সুখ অনুভৱ কৰা নাই বা আনন্দ কৰা নাই। আৰু বুঢ়ী তিৰোতাগৰাকীয়ে অথৰক কৈছিল যে তেওঁ জীৱনত কেতিয়াও 2 সাঁজ ভালকৈ পেট ভৰাই খাব পৰা নাই, কাৰণ সেইখিনি যোগাৰ কৰিব পৰা তেওঁলোকৰ পৰ্যাপ্ত উপাৰ্জন নাই। আৰু এই বুঢ়ী তিৰোতাগৰাকীৰ গিৰিয়েক, যাৰ দীঘলকৈ দাঢ়ি আছে, তেওঁ কৈছিল যে তেওঁলোকৰ বেলেগ একো কাম নাই, খাৰু বনোৱাত বাহিৰে তেওঁলোকে আৰু বেলেগ একো নাজানে, বেলেগ একো বিদ্যা নাই। সেয়ে তেওঁলোকে যিখিনি পাৰে এই খাৰু বনোৱা কামেৰে কিবাকৈ থাকিবলৈ চালি দি এটা ঘৰৰ ব্যৱস্থা কৰিছে, যাতে সিহঁতে ভালকৈ থাকিব পাৰে। তাতকৈ বেছি আৰু একো কৰিব পৰা নাই বুলি কৈছিল। অথৰে এই ফিৰোজাবাদৰ ফেমিলিবিলাকৰ অৱস্থা দেখি বিৰাট দুখ পাইছিল আৰু তেওঁলোকক কৈছিল যে তোমালোকে কিবা বেলেগ কামত কিয় যোগ নিদিয়া, কিবা সহকাৰী সংস্থা বা এনেকুৱা কৰি সংগঠিত কিয় নোহোৱা, কোঅপাৰেটিভ কামত কিয় গোটেইবিলাকে মিলি যোগদান নকৰা কিয় বুলি কৈছিল। সৰু ল'ৰা ছোৱালীৰ এটা গ্ৰুপক তেনেকৈ কৈছিল আৰু সেয়ে অথৰে কৈছিল। তেতিয়া তেওঁলোকে উত্তৰ দিছিল যে তেওঁলোকৰ পিতৃ বা তেওঁলোকৰ আজো ককাহঁতে এনেকুৱা ধৰণৰ কাম কৰিব বিচাৰিছিল আৰু বিচাৰোঁতে সিহঁতক বহুতে সংগঠিত হওঁতে দালাল কিছুমানে তেওঁলোকক পাক চক্ৰত পেলাইছিল আৰু তেওঁলোকৰ ওপৰত
ভিন্ন অত্যাচাৰ কৰিছিল সেইকাৰণে তেওঁলোকে ভয় কৰে যে যদিহে তেওঁলোকে সংগঠিত হয় তেনেহলে পুলিচে তেওঁলোকক ধৰি নিব আৰু মিছা কিবা কেছত ফসাই পেলাই সিহঁতক জেলত ৰাখি থব সেইকাৰণে তেওঁলোকে খাৰুৰ বিজনেছৰ বাহিৰে বেলেগ কথা নাভাবে বা বেলেগ কামত হাত নিদিয়ে আৰু তেওঁলোকৰ মাজত কোনো এজন এনেকুৱা নেতা নাছিল যিয়ে তেওঁলোকৰ এই সংগঠিত কৰি পেলাই কিবা এটা নেতৃত্ব দি পেলাই বেলেগ এটা কামত লগাব এনেকুৱা ধৰণৰ কোনো নেতা নাছিল তেওঁলোকক লিড দিব পৰা আৰু ইয়াৰ মানুহখিনি বিৰাট উদাসীন আছিল দৰিদ্ৰ আছিল আৰু বিৰাট উদাসীনতাত ভুগিছিল তেওঁলোকে আৰু কোনো নতুনত্বৰ কথা নাভাবিছিল যে নতুন কিবা কৰিব পৰা যাব তেওঁলোকৰ কথাবিলাক শুনি লিখকে দেখা পাইছিল যে সেইখন ঠাইত দুই ধৰণৰ মানুহ আছে এক ধৰণৰ মানুহ হৈছে এই ফ্যামিলিবিলাক যিবিলাকে সাধাৰণভাৱে খালি খাৰু বনোৱা কাম কৰে আৰু 2 নম্বৰ পৃথিৱীখন হৈছে ৰাজনীতিবিদ তাৰপিছত পুলিচ আমোলা যাৰ হাতত পাৱাৰ আছে তেনেকুৱা ধৰণৰ মানুহ আৰু এই মানুহখিনিয়ে এই সৰু মানুহখিনি খাৰু বনোৱা মানুহখিনিক বেলেগ কাম কৰিব নিদিয়ে বা এই সৰু মানুহখিনিয়ে ভয়ত থাকে তেওঁলোকৰ যে পাৱাৰফুল মানুহখিনিয়ে তেওঁলোকৰ ওপৰত কিবা অত্যাচাৰ কৰিব বা তেওঁলোকক অসুবিধা দিব যেতিয়া মুকেশে 18 কৈছিল যে হি ডাঙৰ হৈ মটৰ মেকানিক হ'ব তেতিয়া 18ৰ মনটো বিৰাট ভাল লাগিছিল কাৰণ এনেকুৱা এটা পাক চক্ৰত চলি থকা ঠাই এখনত পাক চক্ৰ মানে কি যিখন ঠাইত মানুহখিনিয়ে বেংগল মেকিঙৰ কামটোত বাহিৰে বা সেইটো সাইকেলৰ পৰা বাহিৰ ওলাই আহিব নোৱাৰে সদায় জেনেৰেশ্যন বাই জেনেৰেশ্যন ধৰি সেই এটা কামতে লাগি থাকে তাৰ পৰা ওলাই অহাৰ কথা কেতিয়াও ভাবিব নোৱাৰে তেনেকুৱা এটা ঠাইত মুকেশে এটা নতুন বেলেগ কাম কৰাৰ সপোন দেখিছে আৰু এই সপোনটোৰ কথা শুনি অথৰে মনত ভাল পাইছিল আনন্দ পাইছিল আৰু মুকেশে 18 কৈছিল যে হি গ্যাৰেজলৈ যাব আৰু মটৰ মেকানিকৰ কাম শিকিব কিন্তু গ্যাৰেজটো অলপ তাৰ ঘৰৰ পৰা দূৰৈ তথাপিও হি কৈছিল যে মই খোজকাঢ়িয়ে তালৈকে যাম আৰু শিকিম তেতিয়া অথৰে তাক সুধিছিল যে তুমি উৰাজাহাজ চলোৱাৰ সপোন নেদেখা নেকি তুমি তোমাৰ উৰাজাহাজ চলাবলৈ মন নাযায় তেতিয়া হি উত্তৰ দিছিল যে নাই নাযায় হি আকাশৰ ফালে চাই পেলাই উত্তৰ দিছিল যে নাই নাযায় মই গাড়ী চলাব বিচাৰো মটৰ মেকানিক হ'ব বিচাৰো হি মানে গাড়ী চলোৱাৰ সপোন দেখিয়ে সন্তুষ্ট আছিল কাৰণ হি জীৱনত বেছি উৰাজাহাজ দেখা নাই কাৰণ ফিৰোজাবাদ চহৰখনৰ ওপৰেৰে বেছি উৰাজাহাজ নাযায় বা তাৰ লক্ষ্যত নপৰে বেছি উৰাজাহাজ সেইকাৰণে তাৰ সেইটো সপোন হি দেখা নাই কেতিয়াও তাৰ ইচ্ছা যোৱা নাই তেনেকুৱা সেইকাৰণে তাৰ এজন মটৰ মেকানিকে হ'বৰ মন আৰু এইটোৱে আছিল কাহিনীৰ সেকেন্ড পাৰ্টটো লজ স্প্ৰিঙৰ দুজন ল'ৰাৰ বিষয়ে আমি পঢ়িলোঁ এজন হ'ল সাহেব যি এজন ৰেক পিকাৰ আছিল কিন্তু পিছলৈকে এখন টি ষ্টলত কাম কৰিব ধৰে আৰু এই নেক্সটজন আছিল মুকেশ যিয়ে মানে বেংগল মেকিং ফেমিলি এটাত বিলং কৰে আৰু কিন্তু তাৰ মানে বেলেগ মানুহবিলাকৰ দৰে বেলেগ ফেমিলিবিলাকৰ দৰে বেংগল মেকিঙৰ কাম কৰিব মন নাই হি এজন মটৰ মেকানিক হ'ব বিচাৰে আৰু গাড়ী চলাব বিচাৰে ঠিক আছে আজিলৈ ইয়াতে সামৰিছোঁ যদিহে ভাল লাগিল ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবা আৰু ভালকৈ পঢ়িবা ঠিক আছে বাই বাই